thawe chinge have cry nina ni bao bao chinge cholo mane thai nigai ni thang na ngo chinge tiwa cry go pigai pitang na ngo kendol tanggal lamo nigai ni thang na ngo chua lamo you know how to chinge so go puja you know how to chinge wan chua you know how to chinge so go puja you know how to chinge wan chua sa pan khai sa ja khai la mi san ga jan chi nina ni thawe chinge have cry nina ni bao bao chinge cholo mane thai khai ko jal chor pahra hai ton naya kun sabera me thao asiya yongani tabai na mauna dira khuli hai nanya kun suge duke chao নমস্কাৰ মই ৰাজীৱ দলৈ হয় আজি টোপাতলিত থকা যিটো তিৱা ভাষা গৱেষণা কেন্দ্ৰ সেই ভূমিখিনিত আজি উপস্থিত হৈছোঁ আহি পেলাই আৰু এই ভূমিখিনি বা টোপাতলি যিখিনি জেগা এই জেগাটো আপোনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে আৰু এই ভূমিখিনিত অহা এটাই উদ্দেশ্য মোৰ এই তিৱা ভাষা গৱেষণা কেন্দ্ৰত যিখিনি ভূমি আমাৰ তিৱা জনগোষ্ঠীৰ ৰাইজৰ নামত হ'ল বা আছে সেইখিনি এটা ইতিহাস এটা লুকাই আছে সেই ইতিহাসটোৰ কিছুমান বহুত কথা লুকাই আছে সেই আৰু কথাখিনি কম বুলি ভাবি পেলাই আজি মই এই ভূমিখিনিত আহি উপস্থিত হৈছোঁহি টোপাতলি তিৱা ভাষা গৱেষণা কেন্দ্ৰৰ যিখিনি ভূমি সেই ভূমিখিনিৰ ইতিহাসৰ আৰু কিছু কথা কোৱাৰ আগমুহূৰ্তত মই আপোনালোকক কিছুমান ইয়াত বস্তু আছে সেই বস্তুখিনি চিনাকি কৰিবলৈ ওলাইছোঁ আহক আপোনালোকে চাওক আপোনালোকে দেখা পাইছে টংঘৰ বুলি কয় এইটো তাৰপিছতে আপোনাক দেখুৱাইছে এইটো আপোনাৰ লাই সূতা বুলি কয় এইটো আপোনাক দেখা পাইছে লাই সূতা ইয়াৰ আপোনালোক দেখা পাইছে এইটো চামাদি বা ডেকাচাং বুলি কয় আৰু ইয়াৰ পিছত আমি দেখুৱাই আছোঁ আপোনালোকক এই জেগাখিনিত থকা কি আছে আপোনালোকে এইটো হৈছে আপোনাৰ তিৱা ভাষা গৱেষণা কেন্দ্ৰ এইটো এই ঘৰটো আপোনাৰ 2008 চনতে স্থাপিত হৈছিল এতিয়া মই আপোনালোকক আমাৰ টোপাতলি তিৱা জনজাতিৰ যিখিনি ভূমি সেই ভূমিখিনি ইতিহাসৰ আঁৰৰ মূল যিটো কথা সেই কথাখিনি ক'বলৈ ওলাইছোঁ প্ৰথমতে আমাৰ ইয়াতে কাৰ্বি জনজাতিসকলে মাটি দখল কৰিছিল তাৰপিছত 2008 চনত তাৰপিছতেই আমি দেখিলোঁ যে এই ভূমিখিনিত এজন কাৰ্বি যুৱক নাম হ'ল অতুল কৰো তেওঁ আৰু তেওঁৰ দুজন বন্ধুৱে এই মাটিখিনি দখল কৰিছিল তেতিয়া আমি চিন্তা কৰিলোঁ মই নিজে চিন্তা কৰিলোঁ যে ইয়াতে সকলো ৰাইজৰ সমান অধিকাৰ আছে যেহেতু কাৰ্বিসকলে দখল কৰিছে আমাকো লাগে বুলি মই চিন্তা এটা কৰিলোঁ কৰাৰ পিছত তেতিয়া মই লক্ষেদাৰ লগত তেওঁ কম্পিউটাৰ দোকানত টোপাতলি তিনিআলি যিখন তেওঁ কম্পিউটাৰ দোকান আছিল তাতে গৈ পেলাই কথা ডিছকাছ কৰিলোঁ যে লক্ষেদা এই যেহেতু সকলো ৰাইজে ইয়াতে মাটি ভূমি দখল কৰিছে বা মহিলা কমিটিও লৈছে আমাকো লাগে বা আমিও ল'ব লাগিব যেহেতু আমি ইয়াৰ এটা জনজাতি তেতিয়া কি কৰিলোঁ আমি আহি পেলাই দেখিলোঁ যে এখন বেনাৰ মাৰা আছে ইয়াতে ATM বুলি পেলাই তেতিয়া মই অতুল কৰক আহি পেলাই সুধিলোঁ আমি দুজনে লক্ষেশ্বৰ ডাঙৰীয়া আৰু মই সুধিলোঁ যে অতুল কৰো এই ভূমিখিনি তুমি কেনেকৈ কি কৰিছা ক'লে যে মই দখল কৰিছোঁ এইখিনিত আমি ব্ৰইলাৰ ফাৰ্ম মুৰ্গী ফাৰ্ম আৰু কি নাম বুলি কৈ ইয়াতে গাহৰি ফাৰ্ম খুলিম আৰু কিবা কিবি কৰিম বুলি ক'লে তেতিয়া মই ক'লোঁ নহয় তোমালোকৰ ৰাইজে অলৰেডি মাটি দখল কৰিছে আৰু আমাকো এনেকুৱা ভূমি এটা লাগিব যিহেতু তুমি এইখিনি এৰিব লাগিব তেওঁ ক'লে কি নেৰো যাৰ ফলত তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতো তেওঁ মাটিটো নেৰি তাৰপিছত ক'লোঁ কি লক্ষেশ্বৰ ডাঙৰীয়া আৰু মই সেইখিনি সময়ত সেইদিনাখন শনিবাৰ আছিল ৰাতি লৈ গ'লোঁ আমাৰ নামেশ্বৰ ছাৰ ডাঙৰীয়া ঘৰলৈ যেহেতু নামেশ্বৰ ছাৰে কিছুমান কথা আমাৰ এই সমাজৰ বা এই অনুষ্ঠান বা এই অঞ্চলৰ কিছুমান দিহা পৰামৰ্শ তেওঁ ভাল দিয়ে কি হ'লে কি হ'ব কি নহ'ব সেইকাৰণে তেওঁলোকৰ ঘৰত ৰাতি 8টা বজাত গৈ পেলাই এই কথাটো ডিছকাছ কৰোঁ
তেতিয়া নামেশ্বৰ চাৰে তেওঁক বুজালে যে এই ভূমিটো তুমি নিজৰ স্বাৰ্থত ৰাখিব নোৱাৰা, অকলে এইটো ৰাজহুৱা স্বাৰ্থত এৰি দিব লাগিব। সেই মৰ্মে সেইদিনাখন মান্তি হ'ল আৰু দেওবাৰে আহি পেলাইতে হাবি জংঘল কটা হয়। কিন্তু এই কথাটো এইটো কাৰণে মই আজি ক'লোঁ বা এইটো কাৰণে মই ক'ব বিচাৰিছোঁ মোৰ ইউটিউবৰ যিটো চেনেল বা ভিডিঅ' যোগেদি, আচলতে যিটো আমাৰ ফেষ্টিভেল হৈ গ'ল, এই যিটো ফেষ্টিভেল হৈ গ'ল আপোনাৰ 2020 জানুৱাৰীত, সেই ফেষ্টিভেলত এখন লেখনি প্ৰকাশ পাইছিল। এই লেখনিখন লাইলুৰি 2 বুলি পেলাই, এই লেখনিখনৰ যিটো অজিত দেউৰী ডাঙৰীয়া যিটো লেখনি লিখিছে, ইয়াতে প্ৰথম পৃষ্ঠাত যিটো লেখনি লিখিছে তেওঁ ইয়াত লিখিছে যে তিৱা ভাষা গৱেষণা কেন্দ্ৰৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ যিখিনি ভূমি, এই ভূমিখিনি অমৰাৱতী বৰদলৈ, লক্ষেশ্বৰ দলৈ আৰু তেওঁ মিলি পেলাই দখল কৰা বুলি লিখিছে। আচলতে সম্পূৰ্ণ ভুল তথ্য। সেইখিনি সময়ত তেওঁলোক নাছিল ইয়াতে। সেইকাৰণে মই ক'লোঁ তেওঁলোকে ইয়াতে অমৰাৱতীও নাই, আপোনাৰ অজিত দেউৰীও নাই, আছিল মাত্ৰ এজন কাৰ্বি যুৱক, যাক আমি তেওঁক মান্তি কৰি পেলাই এই ভূমিখিনি আমি লক্ষেশ্বৰ দলৈ আৰু মই এই ভূমিখিনি আমাৰ জাতিগত ল'ব লাগে বুলি পেলাই আমি চিন্তা এটা কৰিছিলোঁ। কিন্তু এইটো কাৰণে ক'লোঁ, আৰু তেওঁ ইয়াতে লিখিছে যে এটা ভুল লিখিছে, যিটো তিৱা ভাষা গৱেষণা কেন্দ্ৰ বুলি এটা ঘৰ আছে ইয়াতে আমাৰ এই ভূমিখিনিত, এইটো মোক লৈ পেলাই বনোৱা বুলি তেওঁ লিখিছে। এই এটা সম্পূৰ্ণ ভুল তথ্য। মই সেইকাৰণে আমাৰ ৰাইজক ক'ব বিচাৰোঁ যে তিৱা মানুহখিনিক এনেকুৱা যদি ভুল আমাৰ মাজত হৈ থাকে, আমি কেতিয়াও ভৱিষ্যতলৈ ডেভেলপ হ'ব নোৱাৰিম আৰু আমাৰ নিউ জেনেৰেশ্যনখিনিও কেতিয়াও আগবাঢ়িব নোৱাৰিব। এনেকুৱা মানসিকতা হ'লে আশা কৰোঁ আপোনালোকে এনেকুৱা কিছুমান ভুল তথ্য লিখি পেলাই প্ৰকাশ কৰিব নালাগে, প্ৰকৃত সত্য কথাটো ক'ব লাগে সদায়। যিহেতু এইটো এটা ইতিহাস, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট প্ৰথম আমি চিন্তা কৰা মানুহ মই আৰু লক্ষেশ্বৰ দলৈ ডাঙৰীয়া এই ভূমিখিনি 6 বিঘা মাটি যদি আজি চিন্তা নকৰিলোঁ হেঁতেন, আজি এটা ফেষ্টিভেল বা যি অনুষ্ঠান আমাৰ কালচাৰেল অনুষ্ঠান হয় সেইটো নহ'ল হেঁতেন, আজি বা হ'ব নোৱাৰিল হেঁতেন, যদি এইখিনি আমাৰ ভূমি নাথাকে। আমি নিজৰ কাৰণে ৰখা নাই এই ভূমিটো, আমাৰ জাতিগত আমাৰ নেক্সট যিখিনি জেনেৰেশ্যন উঠি আহিব সেই জেনেৰেশ্যনখিনিৰ কাৰণেহে আমি ৰাখিছোঁ। অকল আমাৰ বুলি নহয়, অতি সকলো অসমত যিমান তিৱা জনজাতি আছে সকলো ইয়াত সমান অধিকাৰ আছে। লাগে তেওঁলোকে মেঘালয়ত হওক বা ভৈয়ামত থাকক, য'তে নাথাকক, তেওঁলোকৰ সমান অধিকাৰ আছে। আৰু আপোনালোকে ইতিমধ্যে মোৰ যিখিনি ক'ব লগা আপোনালোকে বা যিখিনি ক'লোঁ শুনিলে, তাৰপিছত আপোনালোকে মই ভাবোঁ যে লক্ষেশ্বৰ ডাঙৰীয়াৰ যিখিনি মন্তব্য যিখিনি ক'ব লগা তাৰ পৰা আপোনালোকে দুই এষাৰ শুনক তেওঁ কি কয়। এই মাটিডৰাত আমি তিৱা ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ নামত প্ৰথম যেতিয়া আহোঁ, মাটিডৰা টোপাতলিৰে এজন ল'ৰা যিজনৰ নাম অতুল কোঁৱৰ আৰু দুজন বন্ধু অতুল কোঁৱৰৰ, সিহঁতে এই মাটিডৰা দখল কৰি আছিল। লগতে আছিল JFMC, প্ৰায় 6-7 বিঘা মাটি দখল কৰি ৰাখিছিল। আমি ৰাজীৱ দলৈৰ লগত সেই ল'ৰাজনৰ লগত কথা পাতিলোঁ। কথা পতাত প্ৰথমতে মান্তি হোৱা নাছিল মাটিডৰা দিবৰ কাৰণে। তাক আমাৰ এই টোপাতলি অঞ্চলৰ এজন সমাজ সেৱক, শিক্ষক আৰু সমাজ নেতৃত্ব দিয়া নামেশ্বৰ বড়ো ডাঙৰীয়া ঘৰলৈ গৈ সেই ৰাতি এদিন শুক্ৰ নে শনিবাৰে ৰাতি তেখেতক লৈকে যাওঁ, অতুল কোঁৱৰক, ৰাজীৱ দলৈ আৰু মই গৈ কথা পাতোঁ যে ছাৰ এই মাটিডৰা আমি তিৱাৰ অনুষ্ঠানৰ কাৰণে আমি ল'ব বিচাৰোঁ, তেখেতক বুজাওক ব্যক্তিগতকৈ ল'ব পাৰে না নাই। তাৰপিছত নামেশ্বৰ বড়ো ডাঙৰীয়াই ক'লে যে আমি ব্যক্তিগতকৈ যি মাটি আছে ৰাজহুৱা মাটি, সেই মাটি আমি ব্যক্তিগতকৈ নিদিওঁ। আমি যদি এনেকুৱা অনুষ্ঠান হয়, কোনোবা এটা জাতিৰ বা উপজাতিৰ কিবা যদি অনুষ্ঠানৰ নামত কোনোবা মাটি লয়, তেতিয়াহ'লে আমি ৰাইজে ছাপোৰ্ট কৰি মাটিডৰা আমি দিম। তেনেকুৱাত অতুল কোঁৱৰে যিহেতু ব্যক্তিগতকৈ মাটিডৰা নাপাব, পিছত বুজাই পঢ়াই দিয়াৰ পিছত সি বুজি পালে, আৰু পিছত সেই মাটিডৰা আমাক চমজি দিলে। ৰাজীৱ দলৈ এনেকৈ আমি আমাৰ গাঁৱৰ 2-4জন ল'ৰা আলোচনা কৰি এই মাটিডৰাত আমি পিছদিনাখন হাবি জুৰিবলৈ আহোঁ। সেই হাবি যোৱাৰ পিছৰ পৰাই এই মাটিডৰা আমাৰ হৈ পৰিল। আৰু পিছত আমি ওচৰে থকা তিৱা গাঁৱৰ বিভিন্ন গাঁও যেনে কোলাঝাৰী, বামফৰ, এনেকৈ নিবিৰা, ভেড়াকুচি এনেকুৱা মানুহখিনিৰ লগত সহযোগ লৈ এইখিনি বহল ভিত্তিত কিবা এটা চিন্তা কৰিবৰ কাৰণে আগবঢ়াই লৈ আহোঁ।